হুৰাহুৰে ৰাইজ ওলাই আহিছে ৰাজপথলৈ। এই দৃশ্য ঐতিহাসিক খৰিকটীয়া আলিপথৰ। হয়, আপুনি ঠিকেই দেখিছে অথবা শুনিছে। মিছাজান স্থিত ঐতিহাসিক খৰিকটীয়া আলিত ৰাইজে ক্ষোভৰ উদগিৰণ ঘটাবলৈ এইদৰে ওলাই আহিছে। যোৱা মে মাহৰ পৰা মিছাজান পানী যোগান আঁচনিৰ অন্তৰ্ভুক্ত 5খনকৈ গাঁৱৰ প্ৰায় 350টাকৈ পৰিয়াল বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ বাবে জগৰীয়া পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ঐতিহাসিক খৰিকটীয়া আলিৰ বহলীকৰণৰ কাম চলাই আছে ঠিকাদাৰী প্ৰতিষ্ঠানে। পথৰ কাষেদি পাৰ হৈ যোৱা পানী যোগান আঁচনিৰ পাইপসমূহ ঠিকাদাৰী প্ৰতিষ্ঠানে ভাঙি পেলোৱাৰ ফলত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে কেইবাখনো গাঁৱৰ ৰাইজ। ৰাইজে উক্ত বিষয় সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা কোনো ধৰণৰ সহযোগিতা নোপোৱাত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাত বেলেগ বিভাগলৈ বিষয়টো ঠেলা মাৰি ৰাইজক আভুৱা ভৰি থকাৰ অভিযোগ উত্থাপন হৈছে। পানীৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত পথ নিৰ্মাণকাৰী কৰ্মচাৰীক কাম বন্ধ ৰাখিবলৈ ক্ষুব্ধ ৰাইজে সকিয়নি প্ৰদান কৰে। লগতে অহা 7 দিনৰ ভিতৰত ৰাইজৰ সমস্যাৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতাই। স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠা হোৱা আমাৰ মিছাজান যিটো পানী যোগান আঁচনি, এই পানী যোগান আঁচনিৰ পৰা আমাৰ 5খন গাঁৱৰ মানুহ ৰাইজে পানী ইতিমধ্যে পাই আহিছিলে। যোৱা মে মাহৰ পৰা এই যিটো আমাৰ খৰিকটীয়া আলি মানে পুনৰ কাম চলি আছে, এই কাম পুনৰ কাম কৰি থকা অৱস্থাতে আমাৰ জেচিবিয়ে কাম কৰি থাকোঁতে গোটেই মানে আপোনাৰ যিখিনি পাইপ আছিলে সেই পাইপখিনি মানে এফালৰ পৰা ভাঙি গৈছে। আৰু আমি বিভাগৰ লগত যোগাযোগ কৰিছোঁ যদিও পাব্লিক হেল্থে PWDলৈ ঠেলে আৰু PWDয়ে পাব্লিক হেল্থলৈ ঠেলি থাকে। গতিকে আজিলৈকে আমাৰ সমস্যাটো মানে সমাধান কৰি দিয়া নাই। আৰু সেয়েহে আমি আমাৰ এই 5খন গাঁৱৰ আজি ৰাইজ লগ লাগি গাঁওৰক্ষী বাহিনী, আমাৰ ৱাৰ্ড সদস্য আৰু আমাৰ যিকেইখন আমাৰ মানে পৰিচালনা সমিতি আছে হেৰিয়াৰ পানী যোগান আঁচনিৰ পৰিচালনা সমিতিৰ সহিতে আমি সকলোৱে উদ্যোগ লৈ আজি আহি এই ৰাস্তাটোৰ কামটো বন্ধ কৰি দিছোঁ। ইয়াতে আমাৰ বেলেগ উদ্দেশ্য একো নাই, যিহেতু দুয়োটা বিভাগে আমাৰ সমস্যাটো সমাধান কৰি নিদিয়াৰ বাবে আমি কামটো বন্ধ কৰিছোঁ। বেলেগ আমাৰ কোনো ইয়াতে মানে মতলব নাই। খালি আমাক অতি শীঘ্ৰে আমাৰ পানীৰ ব্যৱস্থাটো কোনটো ডিপাৰ্টমেণ্টে কৰিব পাৰে, দুয়োটা ডিপাৰ্টমেণ্টৰ ভিতৰত লগ লাগি যিটো ডিপাৰ্টমেণ্টে কৰিব পাৰে সেই ডিপাৰ্টমেণ্টে আমাক সমস্যাটো সমাধান কৰি দিব লাগে। সকলো ৰাইজে পানীৰ কাৰণে হাহাকাৰ হৈছে। এইটো পানীৰ কাৰণে, কাৰণ পানীয়ে মানুহৰ প্ৰাণ। সকলোৱে জানে ন, জীৱ জন্তু জড় জগত সকলোকে পানী লাগে। বিশুদ্ধ পানীটোৰ পৰা অভাৱতে আমাৰ মিছাজনৰ ৰাইজে বিৰাট কষ্ট ভুগি আছে। সেয়েহে আমি অনুৰোধ কৰিছোঁ চৰকাৰক যাতে আজি মে 11 তাৰিখৰ পৰা আমাৰ পানীৰ কানেকশ্যন বন্ধ হৈ আছে। সকলোৱে জানে হয়নে বাৰু? আমাক কি লাগে? বিশুদ্ধ খোৱা পানী লাগে, বিশুদ্ধ খোৱা পানী লাগে। সেয়ে আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাক জীয়দান কৰে যাতে। সেয়ে ওলাই আহিছোঁ, কাৰণ কেলৈ পানীৰ অভাৱত আমি বহুত কষ্ট ভুগিছোঁ। ৰাস্তা বনোৱাৰ নামত আমাক পানীৰ পাইপবিলাক ভাগি গৈছে। মেৰামতিও কৰা নাই। মেৰামতি কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সকলো ৰাইজ ওলাই আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, AD8 নিউজ।